বা কি পিন্ধিব সিহঁতৰ ঘৰত এখন কাপোৰ চাপোৰ ধেৰ মেলি থোৱা আছে যাওঁ পাই কি বা পিন্ধিব এইজনীয়ে সৰস্বতী পূজাত অ পাপৰি পাপৰি তই কেতিয়া আহিলি? ঐ মাত্ৰ আহিছো বাহিৰতে বহো বল বৰ ঠাণ্ডা ভিতৰত মই বাহিৰতে বহি আছিলো সৰস্বতী পূজাত বোলো কি পিন্ধিবি সুধিছো কিবা কলি কি পিন্ধিবি পিছে মই সৰস্বতী পূজালৈ কাপোৰ কেইযোৰমান আনি থৈছো মই চিলাইও থৈছো মানে মই দেখাম আৰু আনিছো এনে কাপোৰ আনিলো মায়ে মোক কিনি নিদি কিনি ল'বি ক'ব লাগিব মই ইহঁতৰ পৰা কাপোৰ এজনী থৈছোঁ নে সেইযোৰকে কাপোৰ টেবুলতে লৈ নি টেবুলখন মই হেৰি লৈ দিব আকৌ নাইবা চাবলৈ বেয়া এইযোৰ সেইযোৰত বেছি নাই লোৱা 750 টকা লৈছে এইযোৰ যে 750 টকা নলয় তই যে নকবি আৰু এইযোৰ বোৱা কাপোৰ প্ৰাইচ লিখা আছে আৰু চা ক'ত প্ৰাইচ লিখা আছে তোৰ এনেই আৰু তই যে এইযোৰ তোৰ 600 ল'বা তই ইমান যে 750 টকা লৈছে 1000 টকা চলিলে চাগে তোক এইখনতো হেৰি কটনৰহে এইবোৰ কম দামীয়ে লৈছে এইবোৰ চুলিয়ে গম পা কটন বুলি এইযোৰত বেছি নলয় 500 টকা লৈছে এইযোৰ চাওঁ এইযোৰত দাম লৈছে আকৌ এইযোৰত আকৌ তই দিয়ে নক দাম লৈছে আকৌ গম পাওঁ দে এইযোৰ খালি ধুলে গোটেই ৰং যাব কি নাযায় মই প্ৰথমে হেৰি আনি পেলাই দোকানৰ পৰা চব বস্তু গোন্ধাই যে হেৰি বেয়া বেয়া মই ভাল নাপাওঁ ধুই থৈছোঁ এইযোৰ ধুনীয়ে বাৰু কোনযোৰ পিন্ধাবি পিছে জানো ডিচাইড কৰাই নাই তোক লাগে যদি এযোৰ লৈ যা এই নালাগে এইযোৰ হেৰি গেৰো ডিজাইনৰ আনিছিলোঁ এইযোৰ বেছি নাই লয় এইযোৰ 2000 টকা লৈছে আৰু গেৰো ডিজাইনৰটো অলপ দাম যে কাপোৰটো ভালেই বাৰু গৰমটো পিন্ধিব পাৰিবোৰ বৰ ধুনীয়া কাপোৰযোৰ লাগিলে কালাৰটো বৰ ভাল পাওঁ ব্লাউজ কি পিন্ধিবি পিছে ব্লাউজ এইবোৰ অলপ মেচিং থৈছোঁ ইয়াৰ লগত এনেকুৱা ৰেড ব্লেক চব এনেকুৱা তেনেকুৱা কি আৰু নিপিন্ধো ইয়াৰ লগত নিপিন্ধ নি ভাল নালাগে বাৰু তেনেকৈ ডিজাইনটো ভাল নালাগে তই পিছে কি কিনিলি মই কাপোৰ এযোৰ কিনিলোঁ এযোৰ কাপোৰ আনিছ মই ঢেৰ কাপোৰ নানো নহয় মই হেৰি চইচ কৰি এযোৰে আনো আৰু কিমান ল'লে পিছে এযোৰ মোৰ 1800 নে 1900 ল'লে 1800 টকীয়া কাপোৰ আনিছে দুনো এইকেইযোৰনো কিমান দাম এযোৰত 2000 টকা লৈছে তাতকেনো এযোৰত 1500 টকা মই যে 1800 নে 1900 100হে কম দে এটা বেছি বেছি কম নালাগে কোনযোৰ পিন্ধিম বাৰু তই কচোন জানো তইহে জান কি পিন্ধিবি কোনযোৰ ভাল লাগিছে মই নাজানো দে হ'ব দে মই যাওঁ মই চাবলৈহে আহিছিলোঁ কাপোৰ যা এতিয়া ফটো মাৰিলোঁ ন 5 টকা দিছে তাৰপিছত ইভাগে ধেৰ পইচা দিয়ে এইবোৰ চববোৰ ঘৰৰ আগৰ কাপোৰ পাইবিলাকে পিন্ধাই নাই গাঁও ভিতৰত সোমাই এনেই কৈ দিলোঁ সেইবোৰ 700 টকীয়া কাপোৰযোৰ মোৰ যাওঁ পাই এতিয়া কাপোৰযোৰ ধুনীয়াকৈ ষ্টিচ কৰি থৈ দিমগৈ নহ'লে বাপু এজনী ক'ব